নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেলে স্বাগতম জনালো আৰু আজি মই এটা নতুন ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো যেটো আমাৰ মৰ্নিং ৰিচুৱেলছৰ আজি প্ৰথম ভিডিও যেটো মই বনাব গৈ আছো আৰু এই ভিডিওটো বহুত এটা বেনিফিশিয়াল ভিডিও হ'ব আপোনালোকৰ কাৰণে বহুত বেনিফিটেড হ'ব গতিকে কমপ্লিট ভিডিওটো আপোনালোকে চাব তেতিয়া ইয়াৰ বেনিফিট আপুনি ল'ব পাৰিব সো আহক আৰম্ভ কৰো সো যেটো হেবিটৰ কথা মই আজি ডিসকাশন কৰিম যেটো আমি ৰাতিপুৱা সদায় এডপ্ট কৰিব লাগে শুই উঠাৰ পিছত হেতু হৈছে মেকিং ইয়োৰ বেড মানে আমাৰ নিজৰ বিছনা আমি নিজে পাৰিব লাগে এতিয়া হয়তো আপোনালোকৰ মনত এটো কথা আহিব পাৰে যে এই কথাটো মই আগপা শুনি আছো সৰুৰ পৰা শুনি আছো ৰাইট ইয়াৰ বিষয়ে আজি আমি যদি চাবলৈ যাওঁ আমাৰ ইউএছৰ যিজন এজন বহুত ডাঙৰ নেভি আছিলে ৰাইট লগতে ইউনিভাৰ্সিটি অফ টেক্সাছৰ চেন্সেলৰ আছিলে উইলিয়াম হেনৰি মেকৰেভেনে এটা কথা কৈছিল যে ইফ ইউ ওয়ান্ট টু চেঞ্জ দ্য ওয়াৰ্ল্ড স্টাৰ্ট বাই মেকিং ইয়োৰ বেড যদি আমি আমাৰ পৃথিৱীখন বদলাব লাগে আমি প্ৰথম কামৰ পৰা স্টাৰ্ট কৰিব লাগে হেতু হৈছে নিজৰ বেড নিজে বনাব লাগে এতিয়া হয়তো আপোনালোকৰ মনত এটা কথা আহিব পাৰে যে এটুটো ইমান ডাঙৰ কাম নহয় সৰু কাম ৰাইট এতিয়া এটা কথা সদায় মনত ৰাখিব সৰু কাম বিলাক যেতিয়া আমি পাৰফেক্টলি কৰিব পাৰিম তেতিয়াহে আমি ডাঙৰ কাম এটা কৰিব পাৰিম যদি আমি সৰু কাম বিলাকে পাৰফেক্টলি কৰিব নোৱাৰো ডাঙৰ কাম কেতিয়াও আমি কৰিব নোৱাৰিম ৰাইট তো আজি আৰু এটা ইম্পৰ্টেন্ট বস্তু যে বহুত লৰা ছোৱালী সৰু লৰা ছোৱালী ডাঙৰ বহুতে আজি কি হয় এটো ডিনাই কৰে নিজৰ বেড নিজে নবনাই ডিপেন্ড কৰে কাৰ ওপৰত মাক বাপেকৰ ওপৰত এল্ডাৰ্ছৰ ওপৰত ডিপেন্ড কৰে কিন্তু হেতু আমাৰ এটা ভাল হেবিট নহয় আমি সবে শিকিব লাগে আমাৰ নিজৰ বেড ডেইলি বনোৱাটো আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম কিছুমান বেনিফিটস অফ মেকিং বেড তো কি বেনিফিট আমি পাব পাৰো প্ৰথম বেনিফিটটো হৈছে সেন্স অফ একমপ্লিশমেন্ট আজি জুনে নিজৰ বেড সদায় ৰাতিপুৱা ধুনিয়াকৈ পাৰিব তেওঁ এটা কি হয় একমপ্লিশমেন্ট এটা হয় মানে এটা এনেকুৱা ফিলিং আহে যে মই কিবা এটা কাম ৰাতিপুৱা সাকসেসফুলি কমপ্লিট কৰিছো আৰু এই যেটো ভাব আহে এই যেটো ফিলিংস আহে এটোৱে গুটেই দিনটোৰ কাৰণে মোটিভেশন কৰি ৰাখে আৰু গুটেই দিনটোত যিকোনো টাস্ক যিকোনো কাম আহক আমি সহজে হে কামটো কমপ্লিট কৰিব পাৰো কাৰণ আমি ৰাতিপুৱা এটা ভাল কাম এটা পজিটিভ কাম আমি কৰি থৈছো ৰাইট সো সেই কাৰণে আমাৰ যেটো একমপ্লিশমেন্ট আমাৰ হয় হেতু ৰাতিপুৱা নিজৰ বেড নিজে বনোৱাৰ পিছতহে হয় আজি কানাডিয়ান সাইকোলজিষ্ট এজনে এটা কথা কৈছিল যাৰ নাম আছিল জৰ্ডান পিটাৰসন তেওঁ কৈছিল 12 ৰুলস অফ লাইফত তেওঁ এটা কথা ডিসকাস কৰিছে সবকে এনকাৰেজ কৰিছে যাতে সবে নিজৰ বেড ৰাতিপুৱা নিজে বনায় এতিয়া মই আৰু এটা বেনিফিট আপোনালোকক শেয়াৰ কৰিম আপোনালোকে সকলোৱে হোটেলত যায় ৰিসৰ্টত যায় ৰাইট তো আমি যেতিয়া হোটেলত যাওঁ ৰিসৰ্টত যাওঁ আমি প্ৰথম কাম কি কৰো আমি প্ৰথম কাম হয় আমি গৈ বেডৰুম চেক কৰো যেতিয়া আমি বেডৰুমটো চেক কৰো আমি যেটা দেখা পাওঁ যে বেডৰুমটো নিট এন্ড টাইডি হৈ আছে সাফা হৈ আছে ৰাইট তাৰ পৰা আমাৰ মাইন্ডত কি আহে এটা ৰিলেক্সেশন আহে ৰাইট কাৰণ আমাৰ বেডৰুমটো পুৰা সাফা আছে আৰু এটা কথা আমাৰ যেটো বেডৰুম আমি বেডৰুমটো যদি আমি ক্লিন এন্ড টাইডি কৰি ৰাখো properly arrange কৰি সকলোখিনি পিলোজ মানে গাৰু সাৰু সব যদি আমি জায়গা ধুনিয়া কৰি ৰাখি দিও তেতিয়া কি হ'ব আমাৰ যেটো স্লিপ হয় সেই স্লিপটো এটা কোৱালিটি স্লিপ আমি পাব পাৰো আৰু যদি আমাৰ যিখন বেড হয় আমি বেডত যদি বিভিন্ন ধৰণৰ বস্তু আমি ৰাখি দিও কিতাপ বহি ল্যাপটপ এইবিলাক যদি আমি ৰাখি দিও তেতিয়া কি হয় আমাৰ মাইন্ডত ফোকাস নহয় আৰু আমাৰ কেতিয়াও আমাৰ স্লিপটো কোৱালিটি স্লিপ নহয় গতিকে সেই কাৰণে মই কিছুমান ৰিজনস আপোনালোকক মেনশন কৰিবলৈ মানে কৰিলো যিখিনি আমি ডেফিনেটলি আমি মানিব লাগিব ৰাতিপুৱা আমি নিজৰ বেডটো নিজে বনোৱাটো কিমান ইম্পৰ্টেন্ট আৰু মই নিজেও আজি আগতে বুজি পোৱা নাছিলো যে নিজৰ বেড নিজে বনাব লাগে কিন্তু লাহে লাহে মই দেখা পাইছিলো যে মোৰ পেৰেন্টছে নিজৰ বেড নিজেই সদায় ৰাতিপুৱা এৰেঞ্জ কৰি ধুনিয়াকৈ থৈ দিয়ে মই নিজে দেখি মই নিজেও ইনস্পায়াৰ হৈ মই নিজৰ বেড নিজে বনোৱা আৰম্ভ কৰিলো আৰু তেতিয়াৰ পৰা মোৰ লাইফত বহুতখিনি পজিটিভ চেঞ্জেস আহিলে
গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আজি আপোনালোকে যদি আজিলৈকে নিজৰ বেড নিজে বনোৱা নাই আপোনালোকেও আজিৰ পৰা এই হেবিটটো এডপ্ট কৰি লওক মৰ্নিং ৰিচুৱেলছৰ এইটো প্ৰথম হেবিট যেটো মই আপোনালোকক ক'লো ৰাইট আৰু হেবিট মই কিছুমান শ্বেয়াৰ কৰিম যিখিনি ময়ো জানা নাছিলো মই লাহে লাহে এডপ্ট কৰিবলৈ ধৰিলো গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে ইনফৰ্মেটিভ লাগিছে ডেফিনেটলি শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব বহুত দিন মই আহিব পৰা নাছিলো ইউটিউবত বিকজ অফ মানে মোৰ কিছুমান কামৰ কাৰণে মই আহিব পৰা নাছিলো এতিয়া আকৌ মই ৰেগুলাৰলি এই প্লেলিষ্টটো কমপ্লিট কৰিম মৰ্নিং ৰিচুৱেলছৰ গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে তো ডেফিনেটলি আজিৰ কাৰণে ইমানেই থ্যাংক ইউ